হাই গাইজ, আজি আকৌ এয়া মাংস বনাব লৈছোঁ। মাংস মানে লিভাৰ মাংসৰ আৰু আমঠু। এয়া মই পিঁয়াজ কাটি ল'লোঁ, জলকীয়া কাটি ল'লোঁ, আলু, বিলাহী, ধনিয়া পাত। মই সদায় এনেকৈ সজাই লওঁ। এইফালে আমাৰ এয়া ভকতজনে হেল্প কৰি দিছে, মাংসটো ধুই দিছে, ইয়াত ধুনীয়াকৈ কাটিলে। মানে লিভাৰ আমঠুটো গোটা গোটা আহে যে সেইকাৰণে কাটি লৈছে। এইফালে কেৰাহী পাতি দিছোঁ, গৰম হৈ আছে, অলপ তেল দি দিছোঁ, মিঠাতেল। পিছা ৰচুনটো এই মাংসখিনিৰ লগত অলপ দিছোঁ। এয়া হৈছে পিঁয়াজ অলপ দিছোঁ, তাৰপৰা এইফালে জলকীয়া অলপ দি দিছোঁ, অলপ হালধি তাত দি দিছোঁ। মানে মোৰ ষ্টাইলত মই বনাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ, এইফালে চাই থাকিব। এইফালে নিমখো মই একেলগে সানিয়ে দিছোঁ। মোৰ ষ্টাইলটো অলপ বেলেগ। চিকেন মছলা এইটো অলপ দি দিছোঁ, আপোনালোকৰ হিচাপত আপোনালোকে দি ল'ব। পেপাৰ চিকেন মছলা এইটো অলপ দি দিলোঁ। লগতে এইফালে কেৰাহীত মোৰ তেল গৰম হৈ আছে, দি দিলোঁ এয়া পিঁয়াজ অলপ, জলকীয়া দি দিছোঁ অলপ, নহৰু অলপ তাত দিলোঁ নহয় মাংসত, আৰু ইয়াত অলপ দি দিছোঁ। নহৰু পিঁয়াজটো অকণমান ৰঙা হোৱালৈকে এইফালে মই এইখিনি সানি ল'লোঁ। এইফালে ৰঙা হৈ গ'ল, এতিয়া মাংস দিব পৰা হৈ গ'ল, দি দিছোঁ। চাই থাকিব আপোনালোকে, স্কিপ নকৰিব। এইফালে আলু দি দিছোঁ, মাংসটো অলপ ঢাকনা মাৰি সিজাৰ পিছত আলুটো দি দিছোঁ মোৰ জোখত। এতিয়া আকৌ অলপ ঢাকনা মাৰি দিছোঁ অলপ সিজিবলৈ। 5 মিনিটমান ঢাকনা দিয়াৰ পিছত উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত এনেকৈ পানীখিনি ওলাই আহে, এইখিনি শুকুৱাই পেলাব লাগে, শুকুৱাই গ্ৰেভি কৰি দিব লাগে পূৰা, তেতিয়া খাই অলপ ভাল লাগে। এতিয়া মই আকৌ ঢাকনাটো উঠাই এয়া বিলাহী দিব ল'লোঁ, দি দিছোঁ। এইফালে ধনিয়া পাত দি দিছোঁ। হ'বই এতিয়া মোৰ আৰু জানেই আৰু মই বিলাহী লগতে দি দিওঁ বুলি, আৰু সেইকাৰণে দি দিছোঁ। বিলাহী সিজি গ'ল, ধনিয়া পাত দি দিলোঁ। লাষ্ট পৰ্যায় খাব পৰা হৈ গ'ল। এইফালে মুখটো নদুখালে নহ'ব নহয়, সেইকাৰণে দেখুৱাই দিছোঁ আৰু বনাই দিছোঁ।